নমস্কাৰ। সকলোৱে জ্ঞাত যে আমি অসমৰ পৰা কি হেৰুৱাইছোঁ। হিয়াৰ আমঠুক আমি চিৰদিনৰ বাবে হেৰুৱাই পেলালোঁ, সেইটো সকলোৱে জ্ঞাত। আচলতে হেৰুৱাই মানে কি, জুবিন দা আমাৰ হৃদয়ত সদায় থাকিব। তেওঁৰ স্থান কোনেও ল'ব নোৱাৰে কেতিয়াও। সদায় আমাৰ হিয়াৰ আমঠুজন হৈয়ে থাকিব। আমি সদায় জীয়াই ৰাখিম জুবিন দাক আমাৰ মনত, প্ৰতিটো গানত। ভিডিঅ' কৰিম বুলি ভাবা নাছিলোঁ, কিন্তু কিছুমান কথাই বৰকৈ আমনি কৰি থকাৰ কাৰণে ভিডিঅ'টো এনেকৈ কৰি আপলোড দিম বুলি ভাবিলোঁ। আজি জুবিন দাৰ শেষ ক্ৰিয়াভাগ শান্তিপূৰ্ণভাৱে হৈ গ'ল, আৰু এতিয়া কিছুমান কথাই বহুত আমনি দি আছে, আৰু সেই আমনি দি থকাৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ বাধ্য হ'লোঁ। আচলতে কিছুমান ভিডিঅ' ক্লিপ এতিয়া খুব ভাইৰেল হৈ আছে, আৰু সেই ভিডিঅ'সমূহত যিসমূহ দেখি আছোঁ, আচলতে সেইসমূহ দেখি খুব খং উঠিছে যে কিহৰ কাৰণে দাদাক পানীত নামিবলৈ দিয়া হৈছিলে, তেওঁক বাধা কিয় দিয়া হোৱা নাছিলে, আৰু দুদিনকৈ কিয় স্কিপ কৰা হৈছিলে তেওঁৰ মেডিচিন, কিহৰ কাৰণে তেওঁক মেডিচিন দিয়া হোৱা নাছিলে দুদিনকৈ। তাকো অসুস্থ হৈ থকাৰ স্বত্তেও পানীত নামোতে তেওঁক কোনেও বাধা নিদিলে। এইখিনি কথাই বহুত অশান্তি দি আছে। জুবিন দাৰ শেষ ক্ৰিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ছাৰে যিখিনি কৰিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনাক। কিন্তু আপোনালৈ এটা অনুৰোধ জনাইছোঁ যে জুবিন দা যে আজি আমাৰ মাজত নাই, তাৰ লগত কোন কোন জড়িত হৈ আছে, কোনে কৰিলে এই কামটো, কেনেকৈ কৰিলে, এই সকলোবোৰ চালি জাৰি চাওক, উচিত তদন্ত উলিয়াওক, আৰু দোষীয়ে শাস্তি পাব লাগে। মুঠ কথা হৈছে দোষীয়ে শাস্তি পাব লাগে, কাৰণ দাদা অসমৰ কি আছিলে আপুনিও জ্ঞাত, আমি সকলো জ্ঞাত। গতিকে দোষীয়ে শাস্তি পোৱাটোৱেই কামনা কৰিছোঁ, আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাইছোঁ যে জুবিন দা য'তেই আছে ভালে কুশলে ভগৱানে ৰাখে, জুবিন দাৰ আত্মাই চিৰশান্তি লাভ কৰে, সেইটোৱে কামনা কৰিলোঁ। জুবিন দা কেতিয়াও আমাৰ মাজৰ পৰা নাযায়। জুবিন দা অমৰ হৈ থাকিব, আমাৰ হৃদয়ত থাকিব, অসমবাসীৰ হৃদয়ত থাকিব। সদায় আমি জুবিন দাক জীয়াই ৰাখিম আমাৰ হৃদয়ত, তেওঁৰ গানত, প্ৰতিটো সুৰত জুবিন দা থাকিব, আৰু আমি উঠি অহা প্ৰজন্মই জুবিন দাৰ গীতসমূহ সদায় শুনি যাম, গাই যাম, আৰু আমাৰ পিছৰ যি প্ৰজন্ম আহিব তেওঁলোককো আমি জুবিন দাৰ গীতসমূহৰ লগত চিনাকি কৰাই যাম, আৰু সেইখিনিয়ে মুঠতে জুবিন দা আমাৰ মাজত সদায় থাকিব। জয় জুবিন দা। শেষত জুবিন দাৰ এটি গীত অকণমান গুণগুণাবলৈ লৈছোঁ, যিহেতু তেওঁ কৈ গৈছিলে যে তেওঁৰ মৃত্যুৰ দিনা এই গানটোৱেই সকলোৱে গুণগুণাব, সকলোৱে গাব। সেইকাৰণে এই গীতটো গাবলৈ লৈছোঁ। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে